নমস্কাৰ এই মুহূৰ্তত জনাইছো 2023 বৰ্ষৰ হাই সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ প্ৰতিবাদৰ পিছতে মুখ খুলিবলৈ বাধ্য হৈছে এবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিহৰ কাৰণে ইমান কঠিন প্ৰশ্নকাকত আহিছিল এইবাৰ হাই সেকেন্ডাৰী পৰীক্ষাত প্ৰথমটো পৰীক্ষাতে ছাত্ৰ ছাত্ৰীৰ কেৰা লাগিছে ইংৰাজী পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ পাছতে মুখ খুলিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিহৰ কাৰণে ইমান কঠিন প্ৰশ্নকাকত কটা হৈছে সবিশেষ জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ছাত্ৰ ছাত্ৰীসকলে যদি ফেল কৰে তেনেহলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি বিশেষ আছে সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিবা গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি 99% কমন প্ৰশ্ন উত্তৰসমূহ লাগে তেনেহলে মোৰ ডেসক্ৰিপচনত এটা ফেসবুক পেজৰ লিংক আছে সেই লিংকটো ক্লিক কৰি তোমালোকে পেজটো ফলো কৰিবা আৰু তোমালোকে হেয়াতে পাবা কমন প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক জনাম শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি কৈছে পৰীক্ষা সম্পৰ্কে কোনো মই জনাত যেটো আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আছে তেখেতসকলতে স্বায়ত্তশাসিত অনুষ্ঠান আৰু তাৰ কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন তেওঁলোকেও ইণ্ডিপেণ্ডেণ্টলি কাম কৰে মই এটা কথাই যে কোৰ্স কাৰিকুলাম সিলেবাসৰ বাহিৰৰ পৰা কোনো ধৰণৰ প্ৰশ্ন আহা নাই সিলেবাসৰ ভিতৰৰ পৰাই আহিছে প্ৰত্যেকবাৰে প্ৰশ্নকাকত টান হয় বুলি পেলে অভিযোগ আহে কিন্তু সিলেবাসৰ বাহিৰত গৈ পেলে কোনো প্ৰশ্ন আহা নাই বুলি মই জানো 2023 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষা দিছে ইংৰাজী পৰীক্ষা কঠিন পাইছে সেইসকলক লৈ এবাৰ কঠোৰ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে স্পষ্ট কৰি দিছে এবাৰ কোনো কঠিন প্ৰশ্নকাকত অহা নাই সিলেবাস মতে আহিছে বুলি স্পষ্ট কৰি দিছে এবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আগতে এনেকুৱা প্ৰতিবাদ কৰিছিল ছাত্ৰ ছাত্ৰীসকলে কিন্তু এবাৰো এনেকুৱা প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু বহু ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে 2023 বৰ্ষৰ যেটো ইংৰাজী পৰীক্ষাৰ প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছে পৰীক্ষাত বহু ছাত্ৰ ছাত্ৰী ফেল কৰাৰ সম্ভাৱনা বহুতো ছাত্ৰ ছাত্ৰীয়ে 80% ভাবিছিল যে পাব কিন্তু সেইসকল ছাত্ৰ ছাত্ৰী এতিয়া পাছ কৰে নে ফেল কৰে হেতুই সমস্যাত ভুগি আছে